everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅ' লৈ আহিছো। আজি ভিডিঅ'টি হৈছে স্ক্ৰিন প্ৰিন্টিং কৰা দুজোৰমান কাপোৰ আকৌ আনিছো আপোনালোকৰ মাজলৈ। আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলো কাপোৰ মই কেনেকৈ বনাও আৰু সেই ভিডিঅ' চাই আকৌ দুজোৰমান কাপোৰ অৰ্ডাৰ কৰিছে একে ধৰণৰ। আহকচোন চাও কেনেকুৱা লাগে। এয়া চাও। এইকেইযোৰ একেদিনাখনিয়ে বনোৱা। এইযোৰ চাওক বগা এখন ইয়াৰ মেখেলা এইযোৰ মুগা ৰঙৰ কটনৰ হয় এখন ইয়াৰ মেখেলাখন এটা ৰঙে দিয়া আছে এইযোৰ পিংক কটন এইযোৰ খুব মৰম লাগিছে এখন ইয়াৰ মেখেলা একে ৰঙৰ সব অৰ্ডাৰ আছে এইযোৰ মুগা ধুনীয়া মেখেলাখন এইযোৰ ব্লেকত আছে মেখেলাখন তাত আছে এইযোৰ এখন ইয়াৰ চাদৰ মোৰ ওচৰলৈ এনেকুৱা বহু অৰ্ডাৰ আহিয়ে থাকে কিন্তু এইবাৰ একে ধৰণৰে আহিছে 4-5 যোৰ একে কাপোৰ বনাইছো আগতেও বনাইছো আপোনালোকে দেখিছে আৰু চাওকচোন এই মুগা এই ব্লেকতো আছে সৰু সৰু বুটা দিছো অকণমান বেলেগ কৰিবলৈ চাইছো কেনেকুৱা লাগিছে ক'ব এইযোৰ অলপমান বেলেগ কৰিছো আপোনালোকে যদি ল'ব বিচাৰে মোৰ লগত কন্টেক্ট কৰিব পাৰিব মই আপোনালোকক নাম্বাৰ দিম চাওকচোন নীলা আৰু ৰঙা দিয়া আছে এইখিনি কটনৰ হয় আৰু এতিয়া ঠাণ্ডা দিনত মিক্স পাটৰ পিন্ধিবলৈ ভাল হয় সেইবাবে মিক্স পাটৰো বনাই আছো আপোনালোকক দেখাম এমব্ৰইডাৰী লাগিলেও ক'ব এই কাপোৰকেইযোৰ মই কেনেকৈ বনালো সেয়াও ভিডিঅ' কৰি থোৱা আছে ভিডিঅ'টি লাষ্টলৈ আপোনালোকে চালে দেখিব মই কেনেকৈ এইখিনি বনালো কি কি কৰিছো সকলোখিনি দিয়া আছে তাৰ বাবে আপোনালোকে ভিডিঅ'টি লাষ্টলৈকে চাব লাগিব আৰু যদি এই ভিডিঅ'টি চাই ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু প্লিজ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব